নমস্কাৰ মোৰ চেনেল দা ফুটষ্টেপ কনষ্টেলেশ্যন লৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজি মই চকলেট কেক বেছৰ ৰেচিপিটো লৈ আহিছো। আশা কৰো ভিডিঅটো শেষলৈকে চাব। চকলেট কেক বেছৰ কাৰণে আমাক লাগিব 4টা কণী, ময়দা, চেনিৰ গুড়ি, কোকো পাউডার, বেকিং পাউডার, চকলেট এসেন্স, রিফাইন তেল। এতিয়া আমি দুটা বাটি লৈ কণীৰ কুহুম আৰু বগা পাতখিনি একলা কৰি লম। এয়া বগা পাত আৰু কুহুমখিনি আমি বেলেগ বেলেগ কৰি ললো। এতিয়া আমি কণীৰ বগা পাতখিনি ব্লেন্ডাৰেদি ফেটি লম। এয়া চাওক লাহে লাহে ফ্লাফি হৈ আহি আছে। যেহেতু আমাৰ কেক বেছটো 1 কেজি, সেইবাবে আমি 1 কাপ চেনিৰ গুড়ি লম। চেনিৰ গুড়িখিনি লাহে লাহে ফেটি লোৱা ডিমাখিনি দি দিম। এতিয়া এইখিনি মিক্স কৰি লম। এয়া আমাৰ মিক্সাৰ ৰেডি। এতিয়া আমি 4 টেবুলস্পুন ৰিফাইন তেল দিম। এয়া মই চকলেট এসেন্স লৈছো, যেহেতু কেকটো চকলেট কেক হয়। 1 টিস্পুন চকলেট এসেন্স, আৰু এতিয়া কণীৰ কুহুমখিনি ঢালি দিম। এতিয়া গোটেইখিনি মিক্স কৰি ল'ম। এয়া আমাৰ মিক্সাৰখিনি ৰেডি হৈ গ'ল। এটা বাটিৰ ওপৰত চালনীখন থৈ দিম। এতিয়া আমি 1 কাপ ময়দা ল'ম। তাৰে পৰা 1 টেবুলস্পুন ময়দা সাইডত উলাই ল'ম, কাৰণ ইয়াতে আমি কোকো পাউডাৰ মিক্স দিম। এতিয়া আমি 1 টেবুলস্পুন কোকো পাউডাৰ দি দিম। এতিয়া 1 টিস্পুন বেকিং পাউডাৰ দিম আৰু গোটেই মিক্সাৰখিনি চালনীলে চালি ল'ম। এতিয়া আমি আমাৰ পাউডাৰ মিক্সাৰখিনি আমাৰ লিকুইড মিক্সাৰৰ লগত মিহলাই ল'ম। এতিয়া আমি আমাৰ কেক বনোৱা বাটিটো ৰেডি কৰিম। এতিয়া আমি বাটিটোত ৰিফাইন তেল লৈ ব্ৰাছ দি এনেকৈ মুছি দিম, আৰু অলপ ময়দা এনেকৈ দি দিম, আৰু এনেকৈ ময়দাখিনি চাৰিওফালে লগাই দিম। এয়া আমাৰ বাটিটো ৰেডি হৈ গ'ল। এতিয়া আমাৰ বেটাৰটো ঢালি দিম। যেহেতু কেকটো কুকাৰত বনাম, সেইবাবে কুকাৰটো আগতে প্ৰি হিট হ'বলৈ দিছোঁ। এটা ষ্টেণ্ড দি ওপৰত বাটিটো দি কুকাৰ ঢাকনটো মাৰি দিছোঁ। আধা ঘণ্টা পাছত কেকটো হৈছে নে নাই এনেদৰে চাই ল'ব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল লাগিল তে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।